এই সেউজী পোহৰবোৰৰ মাজৰ পৰা নমস্কাৰ, মই অংকুৰে ক'লোঁ। আবেলি সময়ত বতৰ বেয়া, ওলাই যাম বোলো পথাৰৰ ফালে। ব্লেক এণ্ড হোৱাইট ফোনৰ কেমেৰাটোৰেই আৰম্ভ কৰি দিলোঁ মোৰ এক নতুন যাত্ৰা। মুকলি আকাশখনৰ তলত পথাৰবোৰৰ মাজত কিবা নিজকে পাতল পাতল লাগি গৈছে। আৰুতো মই তেটোফালে গোৱাত এক্সপাৰ্ট যেতিয়া মই অকলে থাকোঁ। কুল কুল নদীৰ ধুনীয়া সুৰবোৰৰ সৈতে ময়ো এটি দুটি গীত গুণগুণাই দিলোঁ। সেউজী বসুন্ধৰাৰ প্ৰেমত যে মই মাতাল, কাৰণ তাইৰ আমেজবোৰেই সুকীয়া নহয়নে? এটা এডভাইচ দিব পাৰোঁ, কিন্তু যদি কেতিয়াবা মন বেয়া লাগে, ঘৰৰ পাছফালে থকা পথাৰখনলৈ নিশ্চয় এবাৰ যাব পাৰে। কাৰণ মুকলি বতাহবোৰৰ মাজত, সেউজীয়াবোৰৰ মাজত মনটো পাতল পাতলটো নিশ্চয় লাগিব। এতিয়া আৰু মোৰ মাইণ্ড ফ্ৰেছ। ইংলিছ নুফুটে মুখত, হ'লেও ট্ৰাই কৰিছোঁ। আজিলৈ ইমানেই। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই অংকুৰে বিদায় মাগিছোঁ।